নমস্কাৰ, মই শ্ৰী ৰেৱন চৌধুৰী আজি বৰষা চেনেলৰ জৰিয়তে আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ। দৰং জিলাৰ স্বচ্ছ আদৰ্শ গাঁও হালধা, এই হালধাৰ দ্বিতীয় স্বেচ্ছাসেৱী অনুষ্ঠান বৰ্ণালী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতি, এই দুয়োটা অনুষ্ঠানৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি স্থানীয় ৰাইজৰ সহযোগত ৪৯তম দ্বিবাৰ্ষিক ৰঙালী বিহু উদযাপন বিভিন্ন কাৰ্যসূচী লৈ কৰা হৈছে। প্ৰায় ৫ দিনীয়া কাৰ্যসূচী লৈ ১ বহাগৰ পৰা ৫ বহাগলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ এই অনুষ্ঠানকেইটিয়ে ৰঙালী বিহু কি ধৰণে উদযাপন কৰিছে বা ইয়াৰ কাৰ্যসূচীসমূহ কি ধৰণে ৰূপায়ণ কৰিছিল, মই আপোনালোকক বৰষা চেনেলৰ জৰিয়তে দেখুৱাই আছোঁ। এই কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰথম ৩ দিন ১, ২ আৰু ৩ বহাগৰ এই ৩টা দিন প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে পুৰুষ মহিলাসকলে লগ লাগি হুঁচৰি প্ৰদৰ্শন কৰিছিল। তাৰোপৰি ৪ তাৰিখ ৫ তাৰিখে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিল। ইয়াৰ ভিতৰত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, বিভিন্ন ধৰণৰ সমাৰোহ, প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা, গীত মাত, বিয়া নাম, এই ধৰণৰ বাৰেবৰণীয়া অনুষ্ঠান প্ৰতিষ্ঠানেৰে তেওঁলোকে যিধৰণে এই অনুষ্ঠানৰ ৰূপায়ণ কৰিছে তাৰ কাৰ্যসূচীসমূহ এয়া মই বৰষা চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ। বৰ্ণালী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত তেওঁলোকৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ৰঙালী বিহু উদযাপন সমিতিৰ জৰিয়তে ৪৯তম ৰঙালী বিহু উদযাপন কি ধৰণে কৰিছিল এই কাৰ্যসূচীসমূহ বিভিন্ন ধৰণে চলাই থকা কাৰ্যসূচীসমূহ বৰষা চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ। এয়া ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচী, প্ৰীতি সন্মিলন, ন পুৰণি সদস্যৰ মাজত প্ৰীতি সন্মিলন আছিল, বিষয় বাছনি সভা আছিল, ভেকচন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি বিভিন্ন ধৰণৰ খেল ধেমালি, গোটেইসমূহ মই আপোনালোকক বৰষা চেনেলৰ জৰিয়তে দেখুৱাই আছোঁ। এই আপোনালোকে দেখা পাই আছে বৰ্ণালী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ৰঙালী বিহু উদযাপন, এই কাৰ্যসূচীসমূহ বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ কি ধৰণে উদযাপন কৰিছে মই বৰষা চেনেলৰ জৰিয়তে আপোনালোকলৈ এয়া ভিডিঅ' কৰি মই দেখুৱাই আছোঁ। এয়া বৰ্ণালী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ।